নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ আজি মই ইণ্ডিয়াৰ সবচে ফেভৰেট সুইট ডিশ বনাবলৈ ওলাইছো হেয়া হল গাজৰৰ হালৱা 20 মিনিটতে পটাপট বনাব পৰাকে বন্ধুসকল মই মোৰ চেনেলত একেবাৰে সহজ পদ্ধতিৰে বনোৱা ৰেচিপি সমূহ আপলোড কৰি থাকো আপোনালোকে ইচ্ছা কৰিলে মোৰ চেনেলত গৈ ভিডিঅ' সমূহ চাব পাৰে হালৱাকণ বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ মই ইয়াত আধা কিলো গাজৰ লৈছো 1 গিলাস গাখীৰ লৈছো ঘৰুৱা দেশী ঘিউ লৈছো হাফ কাপ চেনি লৈছো ড্ৰাই ফ্ৰুটছৰ ভিতৰত কাজু আৰু আলমণ্ড লৈছো আৰু ইলাচি কেইটামান ৰেড ফুড কালাৰ লৈছো মই এনেকুৱা পিহনা এটাত গাজৰখিনি পিহি ললো মই আজি আধা কিলো গাজৰ লৈছো হালৱাকণ বনাবলৈ বন্ধুসকল ৰেচিপিটো আৰম্ভ কৰো মই এখন কেৰাহীত ঘিউ দি লৈছো ঘিউখিনি গৰম হ'ল মই টুকুৰা কৰি থোৱা ড্ৰাই ফ্ৰুটছখিনি ঘিউত এতিয়া ভাজিম মই ইয়াত আলমণ্ড আৰু কাজু বাদাম লৈছো এইখিনি অলপ সময় ভাজিব লাগে সম্পূৰ্ণ ৰঙাকে নহয় অলপ সামান্য ৰংটো হ'লে নমাই দিম যিকোনো ডিশত ড্ৰাই ফ্ৰুটছ ক্ৰাঞ্চি হ'লে খুব টেষ্টি লাগে আপোনালোকে ড্ৰাই ফ্ৰুটছ ইউজ কৰা আগত যিকোনো ডিশত অকমান তেলত বা ঘিউত ভাজি ল'ব সেইখিনি ঘিউতে এতিয়া মই গাজৰখিনিও দি দিছো এইখিনি অলপ সময় ভাজিব লাগিব তেলতে যিমান মজাব হিমানে খাবলৈ সোৱাদ লাগে আমাৰ মজুৱাও হৈ গৈছে অলপ সময় হ'ল এতিয়া মই গাখীৰ দিম গাখীৰখিনি একেবাৰে শুহি ল'ব লাগিব গাজৰখিনি এয়া গাখীৰখিনি শুহি ল'লে এতিয়া মই ইলাচি গুড়িখিনিও দি দিছো তাৰ পিছত কনডেন্স মিল্কখিনি দিছো আপোনালোকৰ ওচৰত যদি কনডেন্স মিল্ক নাথাকে আপোনালোকে হাফ কাপ মিল্ক পাউডাৰো দিব পাৰে সোৱাদটো একেই হয় গাখীৰৰ পাউডাৰ দিলে কনডেন্স মিল্কৰ দৰে তাৰ পিছত ইয়াত মই চেনি দিছো একেবাৰে শেষৰ ভাগত চেনি দিব এতিয়া মই ফুড কালাৰ দিম আপোনালোকৰ ইচ্ছা অনুযায়ী দিব এটো অপচনেল হয় ফুড কালাৰ দিবলৈ যদি আপোনালোকে বিচাৰে দিব পাৰে নহলে নিদিলেও হয় মই অকমান ৰঙৰ কাৰণে দিছো এইখিনি এতিয়া হৈ গৈছে ইয়াত মই ড্ৰাই ফ্ৰুটছ খিনিও দি দিম এয়া ড্ৰাই ফ্ৰুটছ খিনি দিলো এতিয়া ঘিউ দি দিছো 2 চামুচ একেবাৰে শেষত দিব একেবাৰে শেষত ঘিউটো দিলে গোন্ধটো ভাল লাগে এয়া মোৰ গাজৰৰ হালৱা হৈ গৈছে আপোনালোকে ৰেচিপিটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব আৰু মোৰ চেনেলটো আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে মই আপলোড কৰা প্ৰত্যেকটো ৰেচিপি আপোনালোকে সৰ্বপ্ৰথমে পায় ধন্যবাদ